নমস্কাৰ বন্ধুসকল। মই আজি আজি বহাগৰ শেষ হ'ব হৈছে, যেতিয়া শেষ হ'বলৈ গৈ আছে আৰু গৈ থকাৰ কাৰণে এতিয়া আকৌ বাৰিষা আহি আছে। বাৰিষা বিনিময়ত মই এটা গান এটা নিজে অকণমান বনাইছোঁ, এটা ফকৰা যোজনা প্ৰথমৰ পৰা শুনাম আপোনালোকক। ফকৰা যোজনা মই শেষলৈকে শুনাব নোৱাৰিম কাৰণ সম্পূৰ্ণ শেষলৈকে কৰিব পৰা নাই। 5টা পেৰেগ্ৰাফ মই পঢ়ি গাই শুনাম আপোনালোকক, এটা গুণগুণাম এনেকুৱা। গানটো হৈছে এনেধৰণৰ: জাহানৈ ঐ কৰা বেৰতে মাটি মই লেপিলোঁ, চপৰা চপৰে সহে অতি কম বয়সত বিয়া মই পাতিলোঁ, চিন্তাই বেৰি বেৰি ধৰে। নদীও বাঢ়িলে সাগৰো বাঢ়িলে, বাঢ়িলে কলিজাৰ মৰম। ইমানেই। আৰু বাকী অকণমান আছে, সেইকণ ইমানখিনি নুশুনাওঁ, হ'লেও বাকীডোখৰো কৰিবলৈ চেষ্টা কৰিম। এইডোখৰ এনেধৰণৰ: শাওনৰ পথাৰত ভূঞে ৰুই থাকোঁতে জানমণি, ৰ'দেনো ছাতি ধৰে, ৰ'দেনো ছাতি ধৰে গালত। এনেকৈ হ'ব গানটো। আৰু গানটো যদি ভাল লাগে কমেণ্ট বক্সত, বাৰু সুৰ সঞ্চাৰ নাই মোৰ, গানটো যদি ভাল লাগে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব গানটো কেনেকুৱা পাইছে। আৰু মোৰ ইমান সুৰ নাই, মই ইমান সুৰ দিব নাজানো। আৰু গানটো গাইছোঁ, গাওঁতে যদি ক'ৰবাত ভুল ভ্ৰান্তি হৈ গৈছে, ক'ৰবাত খুঁত ভুল হ'লে মোক ক্ষমা কৰি দিব। লগতে মই আপোনালোকক জনাওঁ, মই গানটো নিজেই লিখিছোঁ মই নিজে গাবলৈও সুৰ দিবলৈও চেষ্টা কৰিছোঁ, কিন্তু মই ইমান সুৰ দিব নাজানো। মেইন বিশেষ কথাটো এনেকুৱা, মই সুৰ দিব নাজানো। তাৰ বাবে আপোনালোকে মোক ভাল হৈছে নে বেয়া হৈছে আপোনালোকেই সকলোবোৰ, যেনে ৰাইজে নখ জোকাৰিলে নৈ বয়, যেতিয়া আপোনালোকেই সকলোবিলাক। কিন্তু আপোনালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব যে গানটো সুৰটো হোৱা নাই, বা অলপ বেলেগ ষ্টাইলত কৰিব লাগে, কিবা কৰিব লাগে, সেইটো আপোনালোকে দিহা পৰামৰ্শ দিব। গানটো আৰু ভালেকণ আছে, সেইকণ মই বনাবলৈ চেষ্টা কৰি আছোঁ। মই মোৰ ব্ৰেইনটোৱে ঢুকি নাই পোৱা যদিও মই চেষ্টা কৰিছোঁ। আৰু হয়তো এইটো আপোনালোকক মোৰ সুৰতে সুৰ দিব নোৱাৰিলেও বেলেগত আপোনালোকে গানটো নিশ্চয় বেলেগৰ বেলেগ ছিংগাৰৰ মুখেদি আপোনালোকে শুনিবলৈ পাব। কি ক'ম আৰু, মইতো ইমান নাজানোৱেই, সুৰ দিব নাজানো যেতিয়া আৰু নাজানোৱেই আৰু। কিন্তু গান লিখিব ফাৰ্ষ্ট আৰম্ভণি কৰিছোঁ, ফকৰা যোজনাৰ পৰা ধৰি যি পাৰোঁ তাকে লিখি যাম বুলি আশা কৰিছোঁ। আৰু আপোনালোকে মোক মুঠতে কমেণ্ট বক্সত জনাব যে ভাল হৈছে বেয়া হৈছে। আপোনালোকৰ ওপৰতে মই সকলো এৰি দিছোঁ। আপোনালোকে ভুল শুদ্ধৰটো বিচাৰ কৰিব আৰু। ধন্যবাদ।